বন্ধুসকল আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম যে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি, শ্ৰম কাৰ্ড, হেল্থ কাৰ্ড এই ধৰণৰ কাৰ্ডবিলাক আপুনি কেনেকৈ পিভিসি কাৰ্ডত ৰূপান্তৰিত কৰিব বা এই কাৰ্ডবিলাক আপুনি পিভিসি কাৰ্ড কেনেকৈ বনাব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম। কাৰ্ডখন বনাবলৈ হ'লে আপোনাৰ পোনপ্ৰথমে আপোনাৰ প্ৰয়োজন হ'ব এটা স্মাৰ্ট কাৰ্ডৰ মেচিন। যেনেকৈ মোৰ প্ৰিণ্টাৰটো হৈছে এপছন L805 তেনেকুৱা ধৰণৰ আপোনালোকৰ কাৰ্ডৰ প্ৰিণ্টাৰ হ'ব লাগিব। কাৰ্ড প্ৰিণ্টাৰ হ'ব লাগিব আৰু লগতে আপোনাৰ স্মাৰ্ট কাৰ্ডৰ কাৰ্ডবিলাক লাগিব। এইবিলাক যোনবিলাক কাৰ্ড দেখিছে এই কাৰ্ডবিলাক আপোনাৰ প্ৰয়োজন হ'ব। তাৰপিছত আপুনি কি কৰিব লাগিব, আপোনাৰ কম্পিউটাৰ গৈ পেলাই আপুনি যোনটো আপোনাৰ স্মাৰ্ট কাৰ্ড বনাব যোনখন শ্ৰম কাৰ্ড সেই কাৰ্ডখন আপুনি সিলেক্ট কৰি ল'ব, নি আপুনি ফটোশ্বপত লৈ যাব। ফটোশ্বপত লৈ গৈ আপুনি এইটোক ৰিচাইজ কৰিব। মোৰ অলৰেডি পিভিসি কাৰ্ডৰ ফৰ্মেটটো বনোৱা হৈ আছে, সেইকাৰণে মই এই ফৰ্মেটটো ওপেন কৰি লওঁ আৰু ফৰ্মেটটো ওপেন কৰি পেলাই এইটো ৰিচাইজ কৰি ল'ম। ৰিচাইজ কৰি ইয়াতে মই প্ৰিণ্ট কৰিব লাগিব। যেনেকৈ যোনটো মোৰ কাৰ্ডখনৰ প্ৰথম পেজ যোনখন শ্ৰম কাৰ্ডৰ এই প্ৰথম পেজটো মই সিলেক্ট কৰি পেলাই মই ইয়াতে ৰিচাইজ কৰি ল'ম। ইয়াতে গৈ আপুনি সিলেক্ট কৰি ল'ব আপোনাৰ যোনটো ইয়াতে ফ্ৰেম দিয়া হৈ আছে ফ্ৰেমটো আপুনি সিলেক্ট কৰি ল'ব লাগিব। ফ্ৰেমটোৱে একচুৱেল সাইজ কৰি আপুনি প্ৰিণ্ট কৰি দিব লাগিব। প্ৰিণ্ট কৰাৰ আগতে আপুনি এবাক আপোনাৰ প্ৰিণ্টাৰটো চাই ল'ব যেন ৰেডি হৈ আছে নে নাই। যেনেকৈ মই কাৰ্ডখন সোমাই দিছোঁ, কাৰ্ডখন সোমাই দিয়াৰ পিছতে আপুনি যেতিয়া চাব যে গোটেই কাৰ্ডখন সম্পূৰ্ণভাৱে বহি গ'ল তেতিয়া আপুনি প্ৰিণ্ট কৰি দিব। প্ৰিণ্ট কৰি দিয়াৰ লগে লগে আপোনাৰ কাৰ্ডখন ভিতৰলৈ মেচিনে টানি ল'ব আৰু এই মেচিনে টানি লোৱাৰ পিছতে আপোনাৰ কাৰ্ডখন লাহে লাহেকৈ প্ৰিণ্ট কৰিবলৈ ল'ব। এতিয়া কাৰ্ডখনৰ প্ৰথম পৃষ্ঠাটো প্ৰিণ্ট হৈ গ'ল। প্ৰথম পৃষ্ঠাটো প্ৰিণ্ট হোৱাৰ পিছতে কাৰ্ডখন লুটিয়াই দিব। লুটিয়াই দিয়াৰ পিছতে আকৌ আপোনাৰ কম্পিউটাৰৰ স্ক্ৰীনত গৈ পেলাই আপুনি এই কাৰ্ডখন বৰ্ড পৃষ্ঠা যোনখন হয় এই পৃষ্ঠাটো আপুনি আকৌ ৰিচাইজ কৰিব লাগিব। তাৰপিছত প্ৰিণ্ট কৰিব লাগিব। প্ৰিণ্ট কৰিবলৈ আকৌ সেই বৰ্ড পৃষ্ঠাটো আকৌ প্ৰিণ্টাৰে আকৌ প্ৰিণ্ট কৰিবলৈ আৰম্ভ কৰিব আৰু এনেদৰে আমাৰ কাৰ্ডখন প্ৰিণ্ট হৈ আহিব ধৰিছে আৰু কাৰ্ডখন প্ৰিণ্ট হৈ যাব। আৰু এনেকৈ আমাৰ ফাইনেলি আমাৰ কাৰ্ডখন প্ৰিণ্ট হৈ ওলাই আহিল। চাওক বন্ধুসকল, কাৰ্ডখন কেনেধৰণৰ হৈছে স্মাৰ্ট কাৰ্ড, পিভিসি স্মাৰ্ট কাৰ্ড হয় আৰু কাৰ্ডখন বনাবলৈ আপোনালোকৰ প্ৰিণ্টাৰৰ প্ৰয়োজন হ'ব।